নমস্কাৰ, আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম সাধাৰণতে আমাৰ সমাজত বিশেষ গুৰুত্ব নিদিয়া কিন্তু আমাৰ সকলোৰে জীৱনত মহত্বপূৰ্ণ ভূমিকা পালন কৰা এটা বিষয়ত। আজিৰ এই বিষয়টো হ'ল আত্মসন্মান আৰু অহংকাৰ, অৰ্থাৎ সেল্ফ ৰেসপেক্ট আৰু ইগো। আমি আমাৰ সমাজত বিশেষ গুৰুত্ব নিদিয়া বুলি এই কাৰণে উল্লেখ কৰিছোঁ কিয়নো আমাক জীৱনৰ গতিত এইবোৰ শিকিবলৈ এৰি দিছে। কোনেও বিষয় হিচাপে আমাক শিকাব বিচৰা নাই। তথাপিতো ইণ্টাৰনেটৰ মাধ্যমত বহুতো জ্ঞানী প্ৰেৰণাদায়ক বক্তা অৰ্থাৎ মটিভেশ্যনেল স্পিকাৰে সময়ে সময়ে এইবোৰৰ বিষয়ত সুন্দৰ শিকনি দিয়ে, যিবোৰ আমি গ্ৰহণ কৰিব লাগে। এই দুটা বিষয় একেলগে আজি লোৱাৰ কাৰণটোৱে হৈছে কিয়নো এই দুটা বিষয়ে আমাৰ জীৱনত বহুত খেলি মেলি লগায়। আত্মসন্মান কম হ'লে আৰু অহংকাৰ বেছি হ'লে হ'ল আৰু কিন্তু দুয়োটা একেবাৰে সম্পূৰ্ণ বেলেগ বেলেগ মনোভাৱ, কিন্তু দুয়োটা পৰস্পৰৰ একেবাৰে ওচৰা ওচৰি থাকে। সেইবাবে আত্মসন্মান লগাতকৈ অলপ বাঢ়ি গ'লে অহংকাৰত পৰে। এইখিনিতে মই উল্লেখ কৰি থ'ব বিচাৰিছোঁ যে মই এই বিষয়টোত কোনো প্ৰকাৰে আনক বুজাবলৈ সক্ষম নহয়। সেয়েহে মই ইয়াত কোনো ধৰণৰ উপদেশ নিদিওঁ বা দিব বিচৰাও নহয়। মই মাথো আলোচনাহে কৰিব বিচাৰিছোঁ তোমালোকৰ লগত। গতিকে তোমালোকেও মোক জনাব লাগিব যে তোমালোকে এই বিষয়ত কি ভাবা আৰু ক'ৰ পৰা তোমালোকে এই বিষয়ে অধিক জ্ঞান লাভ কৰিছা। আচলতে আত্মসন্মানৰ অৰ্থ নিজকে নিজেই কিমান সন্মান কৰোঁ সেয়া নহয় জানো, আৰু নিজকে নিজৰ মনত বিৰাট কিবা এটা বুলি ভবাটো অহংকাৰ নহয় জানো। যেতিয়া আমি নিজৰ মনতে নিজে এজন সন্মানৰ যোগ্য ব্যক্তি হিচাপে পৰিগণিত হওঁ, তেতিয়া চাগে আমাৰ আত্মসন্মান বাঢ়ে। আত্মসন্মান থকা ব্যক্তি এজনে কেতিয়াও আনক অসন্মান কৰিব নোৱাৰে। হয়, বিৰোধিতা কৰিব, যুক্তি তৰ্ক কৰিব, কিন্তু সন্মানেৰে। আৰু মই দেখো যিবোৰ মানুহে সন্মানেৰে সৈতে যুক্তিৰে কম কথা কৈ যায়, কিন্তু সেইখিনিয়ে সন্মুখৰজনক প্ৰতিহত কৰাৰ বাবে যথেষ্ট হৈ পৰে। আনহাতে অহংকাৰতো ঠিক তেনেকুৱাই, ইমান কম শব্দ কয় সন্মুখৰজনৰ মনত উক্ত ব্যক্তিজনৰ প্ৰতি এক বিকৰ্ষণৰ ভাৱ ফুটি উঠে। এইজন মানুহৰ ওচৰৰ পৰা কেতিয়া আঁতৰিব পাৰিম, তেনেকুৱা এটা ভাৱ হয়। আৰু লগতে অহংকাৰ থকা যেনেকৈ নিজৰ বাবে ক্ষতিকাৰক, ঠিক তাতকৈ অধিক ক্ষতিকাৰক আত্মসন্মান নথকাটো। যিজনৰ মনত নিজৰ বাবে সন্মান, নিজৰ জীৱনৰ প্ৰতি সন্মান নাই, তেওঁ কেনেকৈ আনক সন্মান কৰিব, আৰু অথবা আনক লগাতকৈ ইমান বেছি সন্মান কৰিব যে সৰু সৰু স্বাৰ্থ পূৰণৰ নামতে ভৰি চেলিকিবলৈ পৰ্যন্ত সাজু হৈ যাব। সমাজত তেনেকুৱা ব্যক্তি নাই জানো? কেতিয়াবা সম্বন্ধ ৰক্ষাৰ স্বাৰ্থত, কেতিয়াবা কিবা এটা লাভৰ স্বাৰ্থত আমি আত্মসন্মানৰ লগত কুণ্ঠাবোধ কৰোঁ, আৰু সেয়া মোৰ হিচাপত ভুল। লগতে এনেকুৱা ভাৱ হয় অহংকাৰীৰ লগত সম্পৰ্ক ৰখাটো বহুত কঠিন। কিন্তু মন কৰিবলগীয়া কথা যে মানুহ বহুত জটিল। এজন মানুহ মোৰ আগত অহংকাৰী হলেও আন এজনৰ লগত অতি নমনীয় ভাল ব্যক্তি হ'ব পাৰে। গতিকে কোনো ব্যক্তিৰ ওপৰত আমি টেগ এটা লগাই দিব নালাগে যে এও ভাল এও বেয়া বুলি। মাথো নিজৰ লগত যিখিনি মানুহৰ খাপ নাখায় সেইখিনি ব্যক্তিৰ ওচৰৰ পৰা আমি নিজেই সসন্মানে আঁতৰি আহিব চেষ্টা কৰিব লাগে। আজিলৈ ইমানতে সামৰিছো। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোক দিয়ক বিদায়। তোমালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে পুনৰ ধন্যবাদ।